কলিয়াবৰৰ বালিবাটত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনাত থিতাতে নিহত এটি 4 বছৰীয়া শিশু। এখন 4-চকীয়া বাহনে মহতিয়াই নিয়ে 4 বছৰীয়া শিশুটিক। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখন। ইফালে গুৰুতৰভাৱে আহত শিশুটিক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকৰ মৃত বুলি ঘোষণা কৰে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চল জুৰি পেলাইছে শোকৰ ছাঁ। আমার দিন দুখিয়া মানুষ দিন কাম করে দিন কাম লড়াইটার কারণে আজ ইমান কষ্ট করে কাম করি আজি মোৰ ল'ৰাটো মাৰি পেলাই গুচি গৈছে। মই একো কৰিব পৰা নাই, বচাব পৰা নাই। মই জীয়াই থাকি লাভ নাই ছাৰ। আপোনালোকে মোৰ ল'ৰাটো খালি তেজপুৰত নি পচাই দিয়ক মোৰ গাঁৱত। কেনেকৈ হ'ল সেইটো আমি যেতিয়া হেয়াৰিং কৰি আহি আছিলোঁ কামপুৰৰ পৰা, তেতিয়া টেম্পুৰ পৰা নামি ল'ৰা ছোৱালীকেইটা খাৰা কৰি থৈ মই ভাড়াটো দিবলৈ যাওঁতে বেলেগ গাড়ী আহি ল'ৰাটোক মাৰি দিলে। মাৰি পেলাই গাড়ীখন ৰোল নে পলাই মাৰি পেলাই গাড়ীখন ৰোৱা নাই, অকণমান ব্ৰেক মাৰিছিলে। যেতিয়া আমাৰ মানুহকেইটা দৌৰি গৈ আছে ৰ বুলি, তেতিয়া ই আকৌ এৰি গুচি গ'ল। কি গাড়ী আছিলে? আমি এনেই মেজিক গাড়ী লিখাই দেখি পাইছোঁ। মই জাষ্ট ভাল কৰি কোৱা নাই, মোৰ ল'ৰাটো তাত পৰি আছে সেইটোৱে আগত মই চোৱাটো কৰ্তব্য হয়। মই বেলেগ বস্তুটো চাই লাভ নাই। কি নাম আছিলে? চাইদুল ইছলাম আছিলে ল'ৰাটো। কিমান মান বয়স? বয়স 4 বছৰ। ক'ত হৈছিলে ঘৰৰ ঘটনাটো? ল'ৰাটো হৈছিলে আপোনাৰ এই বালিবাট নাই কচুৱা। এক্সিডেণ্টটো বালিবাটত হৈছে। টেম্পুৰ পৰা আহি নামিলোঁ, নামাৰ পিছত টেম্পুত ভাড়াটো ধোতে বেলেগ গাড়ী আহি ডাইৰেক্ট খুন্দা মাৰি এইটো ছাইডৰ পৰা সেইটো ছাইডলৈকে পেলাই দিছে। মই এইটো এতিয়া হস্পিটেলত আহোঁতে বাচ্চাটো নাইকিয়া হ'ল, মৰি গৈছে। ক'ত হৈছিলে? এইটো ঘটনাটো বালিবাট হৈছে। কি গাড়ীয়ে মাৰিছিলে? বলেৰো পিক আপ। আপোনালোক ক'ৰ পৰা আহিছিলে? আমি আহিছোঁ কচুৱা তিনিআলিৰ পৰা। ক'ত আহিছিলে আপোনালোক? আহিছিলোঁ ভাড়াত কাম কৰিবলৈ, মিছা ইটাভাটাত কাম কৰিবলৈ আহিছিলোঁ। ক'ত আহিছিলে? মিছা ইটাভাটাত। কচুৱাৰ পৰা আহিছিলে? কচুৱাৰ পৰা আহিছিলোঁ। আহি পেলাই আপোনালোকে নামিছিলে মানে? আহি মই নামিছোঁ, নামাৰ পিছত টেম্পুত ভাড়াটো দিওঁতে বলেৰো পিক আপ আহি ডাইৰেক্ট খুন্দা মাৰি এইটো ছাইডৰ পৰা সেইটো ছাইডলৈকে পেলাই দিছে। আমি চামগুৰিৰ পৰা আহি আছিলোঁ, আহোঁতে বালিবাটত চালোঁ মানুহ, তাত ৰখিলোঁ, চাইলোঁ এক্সিডেণ্ট হৈ আছে। তেতিয়া মই ইমাৰ্জেঞ্চি লৈ জগলাবাদ হস্পিটেল লৈ আহিলোঁ। ইমানেই মই পিছত আকৌ ইহঁতে ডক্টৰৰ ওচৰলৈ গৈছে। এতিয়া মই ৰাতি ৰখি আছোঁ। এতিয়া ডাক্তৰে কৈছে ডেড বুলি কৈছে। কিমান বয়স হ'ব ল'ৰাটো? বয়সটো 3 বা 4.5 বছৰ তেনেকুৱা হ'ব। সৰু ক'ত মানে আছিলে এইটো? এইটো মই গম পালোঁ এতিয়া। ভাটাৰ মানুহ হয়, বালিবাট ইট ভাটা আছে, তাত কাম কৰা মানুহ। তেওঁলোক নগাঁও ফালৰ পৰা আহিছিলে? সেইটো মই গম নাপাওঁ, লেকিন তাতে মানে আহি আছিল যে এক্সিডেণ্ট হৈছে মেইন ৰোডত, তাৰপৰা আহি আপুনি দেখি উঠাই লৈ আহিলে হস্পিটেললৈ? দেখি মোৰ লগত আৰু বেলেগ মানুহ আছিলে, সিহঁতে হস্পিটেললৈ লৈ আহিলে। আমি লৈ আহিলোঁ। নমালোঁ, হেয়াৰিং কৰি আহিছোঁ। নগাঁৱত গৈ কামপুৰত পৰিয়ালটো নমাই থাকোঁতে নমাই পেলাই ছাইডত থৈ ভাড়াটো দি আছোঁ। তেতিয়া কেনেকৈ ল'ৰাটো এইটো ছাইডত গুচি গৈছে, মেজিক গাড়ী নে কি গাড়ীৰ পৰা আহি পেলাই একেবাৰে মাৰি ল'ৰাটো সেইফালে দলিয়াই পেলাই দিছে। গাড়ীখন ৰোল নে পলাই গ'ল? গাড়ীখন ৰোৱা নাই ছাৰ। এইটো বালিবাট হয়। আপোনালোকে কোন ভাটাত কৰে? আমি RKB ভাটাত কাম কৰোঁ ছাৰ। গাড়ীখনে খুন্দিয়াই পেলাই পলাই গ'ল? গাড়ীখন খুন্দাই পেলাই ডাইৰেক্ট গুচি গ'ল। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।